তেওঁলোকে সুমা বাবাই কি বুলি কৈছে শুনকচোন। এই আমি ডেভোছলৈ গৈছো, ৱৰ্ল্ড ইকনমিক ফৰামলৈ গৈছো, ঘোঁৰাৰ ঘাঁচটো আনিবলৈ গৈছা তুমি, ঘোঁৰাৰ ঘাঁচ পাবা তাত। এই সৰু এনেকুৱা দীঘলীয়া টেবুল এখনত কোন মানুহ তাকো চিনি নাপাওঁ, কেইটামান মানুহৰ লগত এনেই এখন মিটিং কৰি ফটোটো দি তাকো ক'ৰবাত নিউজত ওলাইছে নেকি চাওকচোন। ছুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফৰামক এনেকৈ উপলঙা কৰাটো কিমান যুক্তিসংগত, এইজন কিমান অৰ্থশাস্ত্ৰী ইয়াতে আপোনালোকে ধৰিব পাৰিছে চাগে নিশ্চয়। এই মঞ্চতে গোটেই পৃথিৱীৰ যি বেপাৰ বাণিজ্য, যি বিনিয়োগ, ইয়াতে মানে লেনা দেনা হয়, ইয়াতে চুক্তিবদ্ধ হয়। এখন দেশ বা এখন ৰাজ্য যদি উন্নতি খাবলৈ যাবলৈ হয়, আমি উদ্যোগৰ নীতি আমি ল'বই লাগিব, বাণিজ্যিকৰণ কৰিবই লাগিব। আমি যদি সেই পুৰণা ৰীতি নীতিতে যদি চলি থকা হয়, অসমখন ভাৰতখন কেনেকৈ আগবাঢ়ি যাব। আজি উন্নত দেশবিলাক দেখিছেই কি ধৰণে FDI বঢ়াই গৈ আছে। FDI বাঢ়িলেহে আজি দেশ এখন বা ৰাজ্য এখন উন্নতি হ'ব। বিদেশী বিনিয়োগ আহিব লাগিব, তেতিয়াহে অসমত ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিব আৰু আমাৰ যি নিবনুৱা আছে সেই নিবনুৱাবিলাকে সংস্থাপন পাব। এইজনে যি যুক্তি দাঙি ধৰিছে, তাত বোলে সৰু টেবুল এখন, আপোনালোকে শুনিছেই চাগে, সৰু টেবুল এখন বোলে কোনো ইয়াত ৱৰ্ল্ড ইকনমিক ফৰামৰ কোনো মূল্যই নাই, এনেধৰণৰ বুজাবলৈ চেষ্টা কৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈ 1 লাখ কোটি টকা বিনিয়োগ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি সোনকালে অসমত এই বিনিয়োগ হ'ব। পৃথিৱীৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ফৰেন ইনভেষ্টমেণ্ট আহিব, FDI আহিব আৰু আমাৰ অসমত ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিব আৰু নিবনুৱা সমস্যা দূৰ হ'ব। এইসকলে চিঞৰি থাকে যে নিবনুৱা বাঢ়ি গৈছে, ইয়াৰ সমাধান কেনেকৈ হ'ব? ইয়াৰ সমাধান কৰিবলৈ হ'লে উদ্যোগ খুলিব লাগিব নাই? উদ্যোগ খুলিলেহে ইয়াৰ সমাধান পাব। আজি আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ কাম কৰিবলগীয়া হৈছে, কিহৰ কাৰণে? অসমত উদ্যোগ নোহোৱাৰ কাৰণে, FDI নোহোৱাৰ কাৰণে, ফৰেন ইনভেষ্ট নোহোৱাৰ কাৰণে আজি অসমৰ অৱস্থা এই হৈছে। আৰু এজন মুখ্যমন্ত্ৰীয়ে এনে প্ৰচেষ্টা কৰি আছে যে অসমখন কেনেকৈ আগবঢ়াই নিব পাৰোঁ, কেনেকৈ ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিব পাৰোঁ, তাৰে দিনে ৰাতি প্ৰচেষ্টা কৰি আছে। আৰু এখিনি চামচাই, এই গৌৰৱ গগৈ, কংগ্ৰেছী চামচাসকলে কৈ আছে আদানী আম্বানীক আনিব আৰু অসমখন ধ্বংস কৰিব। বোলে মাটি দি শেষ কৰিছে, চৰকাৰী মাটি। উদ্যোগ খুলিবলৈ হ'লে মাটি লাগিবই। আকাশততো এটা উদ্যোগ খুলিব নোৱাৰে, হয়নে বন্ধুসকল? উদ্যোগ খুলিবলৈ হ'লে বৃহৎ আকাৰৰ এটুকুৰা মাটি দৰকাৰ হ'ব, তাত তেতিয়াহে এটা উদ্যোগ স্থাপন হ'ব। সেইবিলাক মাটি আমাৰ অসম চৰকাৰে যোগান ধৰিব লাগিব আৰু সুৰক্ষা দিব লাগিব সেই কোম্পানীবিলাকক। আৰু তেনে এটা বাতাবৰণ সৃষ্টি হোৱাৰ কাৰণে আজি ফৰেন ইনভেষ্টমেণ্টবিলাকে অসমক চাই আছে, কেনেকৈ আমি অসমত ইনভেষ্টমেণ্ট কৰিব পাৰোঁ, বিনিয়োগ কৰিব পাৰোঁ। আৰু ভাৰত চৰকাৰেও সদায় অসমক গুৰুত্ব দিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। অসমখন কেনেকৈ আগবাঢ়ি যাওক আৰু ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন হওক আৰু নিবনুৱা সমস্যা দূৰ হওক, সেয়ে প্ৰচেষ্টা কৰি আছে আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই।